হেল্ল' বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। এয়া মই এতিয়া বাঁহ এডাল দিব যাওঁ। ৰাইজৰ মানে এডাল এডালকৈ বাঁহ উঠাইছে, কিয়নো ৰাইজৰ কাম কৰি আছে। সেইকাৰণে আমাৰ মতা মানুহ নাই যেতিয়া বাঁহ দিব যাব ওলাইছে। এডাল বাঁহ এডাল লৈছোঁ দিব যাবলৈ কাৰণে। ৰাইজৰ কাম কৰি আছে। আমাৰ মতা মানুহ নাই যিহেতু আমি নিজে দিব যাব লাগিব। এডাল বাঁহকে লৈছোঁ, এতিয়া দি থৈ আহোঁগৈ। এয়া বাঁহ সকলোৱে এডাল এডাল আনি দি আছে। এইফালে ৰাইজৰ কাম কৰি আছে ৰাইজে। ইফালে ফিংগাৰো লৈ আছে ৰেচন কাৰ্ডৰ চাউল দিবৰ কাৰণে। সেয়া ফিংগাৰো দি যাম একেবাৰে। আহিছোঁ ফিংগাৰ দিম বুলি, কাৰণ ৰেচন কাৰ্ডৰ চাউল দি আছে। সেয়া দেখিছে নহয়, ৰাইজে কাম কৰি আছে এইফালে। মোৰ ভিডিঅ'বোৰ চাই ভাল লাগেনে? ভাল এটা কমেণ্ট কৰি জনাবচোন। মোৰ ভিডিঅ'বোৰ যদি চাই সঁচাই ভাল লাগে, লাইক এটা কৰি, ভাল কমেণ্ট কৰি, শ্বেয়াৰ কৰি, ছাবস্ক্ৰাইব কৰি দিব। দাঙিছাচোন, মোৰ কাৰণেতো গধুৰ হৈছে। এয়া সকলোৱে ফিংগাৰ দিবলৈ ৰৈ আছে। দেখিছেনে হাতখন বাঁহ না লেতেৰা কেনেকৈ লাগিলে। পোৱাই নাই বেটি ফিংগাৰ, পোৱাই নাই না কচোন তহঁতৰ। এটা তামোল অকণ দেচোন, এটা তামোল অকণ দেচোন। আছে তামোল হ'লেও সিহঁতৰ বুঢ়ীকেইজনীৰ পৰা সোৱাদটো বেলেগ না। অঁ নহয়, এই আইতাহঁতক তামোল খোৱাটো বেলেগ সোৱাদ কিছু সেইকাৰণে খাই। হা কিয়? মই বুঢ়ী মানুহ পৰাহে বিচাৰি থাকোঁ। অঁ সিহঁতৰ পৰাহে বিচাৰি থাকোঁ মই। তোন পূৰা লাগি আছে। হা নালাগে, সেইকাৰণে আগত ওলাইছে তোৰখনে। ফিংগাৰ দি কেনে আহিলোঁ এতিয়া। এয়া ৰেচন কাৰ্ড ফিংগাৰ দি কৰি আহিলোঁ। মোৰ এখন মাহঁতৰ কাৰ্ড বাৰু, মই কাৰ্ড পোৱা নাই এতিয়ালৈকে। মোৰ এই ভিতৰত এই কাগজখন দেখিছে নহয়, এইখন কাগজতে মোৰ নাম্বাৰটো লিখি দিছে। নতুন কাৰ্ড মোৰ এতিয়ালৈকে অহা নাই। নাম্বাৰটো লিখি দিয়াৰ কাৰণে চাউলকেইটা পাই আছোঁ বাৰু। ৰেচন কাৰ্ড, এইখন কাগজখনতে মোৰ নাম্বাৰটো আছে।